নমস্কাৰ প্ৰদীপছ একাডেমীৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি মৌলৰ পৰ্যাবৃত্ত তালিকাৰ মৌলৰ নামবোৰৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে মৌলৰ নামবোৰ অনুমোদন কৰে IUPAC এটা সংস্থা আছে, যিটোৰ সম্পূৰ্ণ নাম ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি। ইয়াৰ অসমীয়া নামটো আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন সংস্থা। এই সংস্থাটোৱে মৌলবোৰৰ নামবোৰ অনুমোদন কৰে। সাধাৰণতে এটা মৌলৰ প্ৰথম আখৰটো সদায় বৰ ফলা হয় আৰু দ্বিতীয় আখৰটো সৰু ফলা আখৰত লিখা হয়। যেনে হাইড্ৰোজেন কি হয় কেপিটেল H, কোবাল্ট कैपिटल C स्मॉल o, कैपिटल C कैपिटल O তেনেকুৱা নহয়। ইয়াৰ পিছত আহে এলুমিনিয়াম, এলুমিনিয়াম कैपिटल A स्मॉल l, কিন্তু আমি कैपिटल A कैपिटल L তেনেকৈ নিলিখো। আমি পৰ্যাবৃত্ত তালিকাৰ একল মৌলবোৰৰ বিষয়ে আলোচনা কৰিম। আটাইতকৈ প্ৰথমে আহে পৰমাণু ক্ৰমাংক 1ত হাইড্ৰোজেন, ইয়াত কেপিটেল H ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে হিলিয়াম, হিলিয়াম H E ৰে লিখা হয়। ইয়াৰ পিছত আহে লিথিয়াম Li, পৰমাণু ক্ৰমাংক 3। ইয়াৰ পিছত আহে পৰমাণু ক্ৰমাংক 4 বেৰিলিয়াম Be। ইয়াৰ পিছত আহে বৰন, বৰন B ৰে লিখা হয় কেপিটেল B। ইয়াৰ পিছত 6 নম্বৰত আহে কাৰ্বন, কাৰ্বন কেপিটেল C ৰে সূচোৱা হয়, ইয়াৰ চিহ্নটো থাকে C। ইয়াৰ পিছত আহে পৰমাণু ক্ৰমাংক 7 নাইট্ৰোজেন, ইয়াক N ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে নাম্বাৰ 8 অক্সিজেন, O ৰে সূচোৱা হয়। পৰমাণু ক্ৰমাংক 9 ফ্লুৰিন, ইয়াৰ প্ৰথমটো আখৰ F, গতিকে ইয়াক কিহেৰে সূচোৱা হয় F ৰে সূচোৱা হয়। ইয়াৰ পিছত পৰমাণু ক্ৰমাংক 10 অর্থাৎ মৌলটো হল নিয়ন, নিয়নটো ফার্স্ট N, আমি দুটা আখৰ লওঁ N E ৰে সূচোৱা হয়, কেপিটেল লেটাৰ N আৰু ইয়াৰ পিছৰ স্মল লেটাৰ যেটো আছে E ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে নাম্বাৰ 11, 11 টো চোৱা, ইয়াত কি আছে সোডিয়াম, সোডিয়াম কেপিটেল ফার্স্ট লেটাৰটো কি হয় S, কিন্তু আমি কেপিটেল S ৰে নিলিখো। ইয়াৰ লেটিন শব্দ এটা আছে লেটিন নেট্ৰিয়াম, নেট্ৰিয়াম নেট্ৰিয়াম শব্দটোৰ N A ৰে আমি ইয়াৰ চিহ্নটো লিখো। সোডিয়ামৰ প্ৰথম লেটাৰটো আছে Na, গতিকে আমি ইয়াৰ কিৰে সূচাও Na ৰে সূচাও। ইয়াৰ পিছত আহে মেগনেছিয়াম, মেগনেছিয়াম কেপিটেল M আৰু মাজত জিটো আছে Mg ৰে আমি সূচোৱা হয়, চিহ্নটো লিখা হয় Mg। নাম্বাৰ 13 আহে এলুমিনিয়াম, এলুমিনিয়াম Al ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে পৰমাণু ক্ৰমাংক 14, নাম হ'ল সিলিকন, সিলিকনৰ ফার্স্ট লেটাৰটো কি আছে S আৰু আমি ইয়াৰ পিছৰ লেটাৰটো কি আছে I, কেপিটেল S আৰু স্মল I ৰে সূচোৱা হয় বা Si ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে নাম্বাৰ 15 ফসফৰাছ, ফসফৰাছ P ৰে সূচোৱা হয়। নাম্বাৰ 16 আহে সালফাৰ, সালফাৰ S ৰে সূচোৱা হয়। নাম্বাৰ 17 পৰমাণু ক্ৰমাংক 17, ইয়াক মৌলটো হ'ল ক্লোৰিন, ক্লোৰিন কেপিটেল C আৰু মাজত L আছে স্মল Cl ৰে সূচোৱা হয়। নাম্বাৰ 18 পৰমাণু ক্ৰমাংক 18, ইয়াৰ মৌলৰ নাম হ'ল আৰ্গন, Ar ৰে সূচোৱা হয়। ইয়াৰ পিছত আহে 19 পটাছিয়াম, পটাছিয়ামক কেনেকৈ লিখিব লাগে, ফাৰ্স্ট আখৰটো কি আছে P, কিন্তু আমি ইয়াক P ৰে নিলিখো। ইয়াক P ৰে নিলিখি আমি কেলিয়াম এটা শব্দ আছে, কেলিয়ামৰ ফার্স্ট লেটাৰটোৰে লিখা হয়। নাম্বাৰ 20 আছে কেলছিয়াম, কেলছিয়াম Ca ৰে সূচোৱা হয়। গতিকে আমি 1ৰ পৰা 20 লৈকে মৌলখিনিৰ নামখিনি পালো। গতিকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।